হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনাক সকলো ভালে আছে। জু বুলি ক'লে সাধাৰণতে সৰু ল'ৰা ছোৱালীয়ে বিৰাটে ভাল পায় আৰু জু বুলি ক'লে আচলতে আমাৰ সৰুকালৰ দিনবিলাক মনত পৰি গৈছিলে। যেতিয়া আচলতে বন্ধ পাওঁ তেতিয়াই আচলতে বিশেষকৈ বিভিন্ন জেগালৈ গৈ পেলাই আমাক মা দেউতাই আৰু পেহী আইতাহঁতে আমাক জু ফুৰাবলৈ লৈ গৈছিলে আৰু তেতিয়া জীৱ জন্তুবিলাক চাই পেলাই ইমানেই ভাল লাগিছিলে, ক'বলৈ বাকী নাই। সেয়েহে ময়ো একেটা নিয়ম পালন কৰি অকণমানিটোকো এয়া লৈ যোৱা হৈছে জুলৈ। ইমানে যে ফূৰ্তি পাইছে, বিশেষকৈ বিভিন্ন ধৰণৰ চৰাই, বিভিন্ন ধৰণৰ জীৱ জন্তু দেখি বিৰাটে আচলতে আনন্দ পাইছে। অকল সৰু ল'ৰা ছোৱালী বুলিয়ে নহয়, বিভিন্ন ধৰণৰ আচলতে মানুহ গৈছে, বিশেষকৈ বয়সস্থ মানুহ আৰু ডাঙৰ মানুহ সকলোবিলাকে যে ইমান সুন্দৰ পাইছে গৈ পেলাই। আচলতে অকল সৰু ল'ৰা ছোৱালী বুলিয়ে নহয়, জু বুলি ক'বলৈ গ'লে আমিও আচলতে চাই বিশেষকৈ জুলৈ গৈ বিৰাটে ভাল পাওঁ। এয়া দেখিছে নহয় কেটেলা পহু, ইফালে ধনেশ পক্ষীটো যে ইমান ডাঙৰ, আপোনালোকক বিশেষকৈ মই অকণমান জুম কৰি দেখুৱাবলৈ লৈছোঁ। আৰু ৰঙানীলা এয়া চৰাই আৰু বিশেষকৈ নেম প্লেটবিলাকো মই তুলিবলৈ চেষ্টা কৰিছোঁ। ইমানে যে আচলতে সুন্দৰ লাগিছে দেখি পেলাই। কুলিৰ মাতটো শুনি যে ইমান ভাল লাগিছে, একেবাৰে নিৰ্জনজলীয়া এইখিনি। তললৈ আচলতে নামি যাব লাগে। আপোনালোকে চাগে আছাম ষ্টেট জুলৈ গৈছে, আমিও আচলতে বহুতবাৰেই গৈছোঁ, তথাপিও বিৰাটেই ভাল লাগে আচলতে পৰিৱেশটো, জানেনে? কুলিৰ বিননি ইমান ভাল লাগিছে, কথা ক'বলৈ একো বাকী নাই। একেবাৰে ভাল লাগি গৈছে, গছ গছনিয়ে ভৰপূৰ, চৰাই চিৰিকটিৰে ভৰপূৰ। ভাটৌকেইটা দেখি যে ইমান ভাল লাগিছে, মানুহবিলাক দেখি ওচৰ চাপি আহিছে, যেন কিবা কিবি কথাই ক'ব। তাৰ মাজতে আকৌ ৰিফ্ৰেছমেণ্ট, আপোনালোকে শ্বেক নাইবা জুচো খাব পাৰে, নাইবা কফিও খাব পাৰে। এতিয়া বিশেষকৈ শ্বেক খোৱাৰ পাছত এয়া উঠি গৈ আছোঁ, আপোনালোকক পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। শেষলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এয়া দেখিছেনে বাৰু চিতা একেবাৰে একদম ঘূৰি ফুৰিছে, আপোনালোকক জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। আকৌ এটা চিতা আকৌ শুই আছে, দেখিছেনে বাৰু? তাৰ পাছত আকৌ ভালুক দেখিবলৈ পালোঁ, দুটা ভালুক, এটা চৰি ফুৰিছে আৰু এটা বিশেষকৈ ওপৰত উঠি আছে, দেখিছেনে বাৰু আপোনালোকে? আৰু এটা নেদেখা জন্তু দেখিলোঁ, জানেনে? নামটো হৈছে মাউচ ডিয়েৰ। হৰিণাৰ নিচিনাও আৰু নিগনিৰ নিচিনাও, সেইকাৰণে চাগে নামটো মাউচ ডিয়েৰ হ'ব পাৰে দেই, মই কিন্তু নাজানো। তথাপিও তেনেকুৱা নিচিনা মোৰ লাগিলে কাৰণে অনুভৱটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। এতিয়া দেখিছেনে, মই বিশেষকৈ মই বুলিয়েই নহয়, আমি গোটেইসোপাই এতিয়া বাঘ চাবলৈ গৈছোঁ। ঢেকীয়াখোৱা বাঘ একদম জালনাৰ মাজেদি চাইছোঁ, দুটা বাঘ ঘূৰি ফুৰিছে, চায়েই ভাল লাগিছে। আৰু বিশেষকৈ যিহে গৰম পৰিছে, আচলতে মানুহ বুলিয়ে নহয়, জীৱ জন্তুৰো আচলতে গৰম উঠে চাগে। এয়া পানী দি থৈ দিছে, পিয়াহ লাগিলে আচলতে পানীও খাব পাৰে বাঘে। আৰু ইমান ঘূৰি ফুৰিছে, ইমান সুন্দৰকৈ আচলতে আছে, দেখিয়ে ভাল লাগিছে, চায়েই ভাল লাগিছে। বাঘকেইটা যেতিয়া ওচৰলৈ আহিছে, চবেই চিঞৰ বাখৰ লগাইছে, ভয়ো লাগিছে আচলতে।
আপোনালোকে বাৰু কেতিয়াবা বগা হৰিণা দেখিছেনে? মই এনেকৈ জুম কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বগা হৰিণা দেখিলোঁ জানেনে? একেবাৰে ইউনিক ডিয়েৰ বুলি যে কয় তেনেকুৱা। আৰু যদি ভাগৰ লাগিছে আপোনালোকে বিশেষকৈ উঠা বাহনো আছে, তাতো গৈ পেলাই আপোনালোকে এনেকৈ চাব পাৰে। এতিয়া গোটেই দৃশ্যবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইমানে আচলতে সুন্দৰ পৰিৱেশ। আৰু আছাম ষ্টেট জুখন আচলতে বহুত ডাঙৰ বুলি ক'ব পাৰি। খোজকাঢ়ি আচলতে চালেহে আচলতে ভাল লাগে বুলি ক'ব পাৰি। এতিয়া আমি খোজকাঢ়ি চাই আছোঁ আচলতে। এয়া গড় দূৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এটা গড় আছে, লগতে হৰিণাও আছে। কিন্তু যিহেতু গড় বহুত দূৰত আছিলে, মই অকণমান জুম কৰিহে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইফালে অষ্ট্ৰিচো চৰি ফুৰি আছে, ইমুও দেখিলোঁ। আপোনালোকে বিশেষকৈ লাৰ্জেষ্ট বাৰ্ড দেখিলেনে বাৰু? অষ্ট্ৰিচ ইমানে চাই ভাল লাগিলে আচলতে। লগতে দেখিব পোৱা গ'ল পেলিকান। ইমান ডাঙৰ চৰাই পুখুৰীৰ ওচৰত ৰখি আছে। এয়া দেখিছেনে বাৰু? মই ইমুৰ ওচৰতো ইমান ফটো তুলিলোঁ, ইমান ভাল লাগে আচলতে। লগতে এয়া হৰিণা। এই হৰিণাবিধৰ নাম কি জানেনে বাৰু? আপোনালোকে কমেণ্টত জনাবচোন। একেবাৰে ডাঙৰ ডাঙৰ শিং মই তুলিবলৈ এনেকৈ চেষ্টা কৰিছোঁ। ওপৰত কিন্তু বান্দৰ লগালগ গৈয়ে আছে। ভয়ে লাগিছিলে বান্দৰকেইটা যাওঁতে। ঘৰিয়াল এটাও দেখিছেনে বাৰু? পানীৰ পৰা এনেকৈ উঠি আহি এনেকৈ লৰাই আছে গা চাবিলাক। এতিয়া লগতে পেলিকানো আছে ইটো চাইডে। গৈ আৰু এখন ৰিফ্ৰেছমেণ্টৰ দোকান পালোঁ। আপোনালোকে চাহ, চিংৰা আৰু কি কিনো পাই জানো খাব পাৰে জানেনে? এয়া আহি বিশেষকৈ আপোনালোকে দেখিব পাৰে, এয়া বান্দৰো দেখিলোঁ। বিশেষকৈ চাইনবোৰ্ডত দিয়ে দিছোঁ বান্দৰটোৰ নামটো আচলতে কি দুটা আছে, একেবাৰে নাম দেখিছেনে? বগাই ফুৰিছে। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।